মই এইবিলাক কথা নকওঁ আচলতে টিভিত বা মিডিয়াত। কিন্তু কিছুমান কথা নিশ্চয় জুবিন কোৱাটো খুব প্ৰয়োজনীয়, কাৰণ জুবিন গাৰ্গৰ শুভাকাংক্ষীসকলে কথাখিনি জনাটো প্ৰয়োজন। তাইৰ নাম কিৰণ বালা, তাই গান গায়, তাই ৰেলৱেত চাকৰিও পাইছে, তাই ভাল খবৰ এটা। তাই কিন্তু চকুৰে নেদেখে। চ' তাইক হয়তো মোৰ লগত ক'ৰবাত ষ্টেজতো দেখিছে এবাৰ দুবাৰ, তাই কেতিয়াবা আহে তাই আৰু নেদেখাকৈ গুচি আহে। তাই নলবাৰীত থাকে বোধহয় এতিয়া। চ' মই তাই সদায় সুধো, তই কেনেকৈ আহ অকলে? মই পাৰোঁ দাদা। চকুৰে নেদেখে, চকুৰে নেদেখে। তো তাইৰ চকু এটা আমি অলমষ্ট ঠিক কৰিলোঁ, এতিয়া অলপ দেখে তাই। তাই মোক এদিন কৈছিলে যে দাদা মই আপোনাক নেদেখাকৈ মৰি যাম নেকি? এইটো ডাঙৰ প্ৰশ্ন কৰি দিলি। মই বোলো হ'ব যা, কিবা এটা কৰিম। তাই অপাৰেশ্যন হ'ল দিল্লীত। চ' মই যিমান পাৰোঁ হেল্প কৰিছোঁ আৰু যিমানখিনি পাৰোঁ। তাই এটা চকু লগোৱা হ'ল, এতিয়া অলপ অলপ দেখে তাই। তাই আহি পেলাই মোক যেতিয়া কৈছে যে মই অলপ অলপ দেখোঁ, তাই এতিয়া আকৌ অলপ ট্ৰিটমেণ্ট আছে, এতিয়া চাগে বোম্বে পঠাম। চ' আই থিংক দেট ইজ দ্য বেষ্ট ডে। সেইটো তোমাৰ জীৱনৰ 2019 চনৰ আটাইতকৈ শ্ৰেষ্ঠ দিন বুলি তুমি ক'ব খুজিছা? আই থিংক চ'। জুবিন, মই তোমাৰ কথা যেতিয়া তুমি মোৰ লগত কথা পাতি আছা, আৰু কাঞ্চনজংঘা ৰিলিজ হোৱাৰ দিনাও মোৰ এটা শ্ৰেষ্ঠ দিন বুলি ক'ম, কাৰণ ইমান বছৰ লাগি 18 বছৰ লাগি এখন চিনেমা বনালোঁ। বহুত ভয় খাই আছিলোঁ মই, বোলো চিনেমাখন, কাৰণ চিনেমাখন ষ্টৰিটো সকলোৱে চাইছে, ষ্টৰিটো একেবাৰে বেলেগ, ষ্টৰি টেলিংটো বেলেগ, আৰু এখন মানে এনেই বনোৱা কমাৰ্চিয়েল চিনেমা টাইপ মই বনোৱা নাই তেনেকৈ। চ' ইটছ এ ডাৰ্ক ফিল্ম। চ' মই বোলো মানুহে কেনেকৈ লয়, কি বা গালিয়ে পাৰে নে কি, আকৌ মাজতে কণ্ট্ৰভাৰ্চিও ওলালে, কিবা ওলালে। সেইবোৰ একো নাই বাৰু, সেইবোৰ চলি থাকে, কিন্তু যে ভালকৈ ল'লে। চ' ৰিলিজ হোৱাৰ পিছদিনা ভাল লাগিছে, সেইটো এটা শ্ৰেষ্ঠ দিন। চ' 3টামান দিন আছে, 3টামান দিন। 2টা বিশেষ দিনৰ কথা তুমি ইতিমধ্যে ব্যক্ত কৰিছা, আৰু প্ৰথম যিটো দিনৰ কথা ক'লা, সেই দুৰ্ভগীয়া ছোৱালীজনী, যিজনী ছোৱালীয়ে পৃথিৱীক দেখাৰ স্বপ্ন বহুত আছে, কিন্তু পৃথিৱীখন দেখিবলৈ সক্ষম হোৱা তাই নাছিল। এতিয়াও ধোঁৱা দেখে, বাট মোক কৈছে মই ধোঁৱা দেখোঁ, কিন্তু মই দেখোঁ আগতকৈ। সেই দিনটো মই ভাবিছোঁ যে তোমাৰ জীৱনৰ আটাইতকৈ এটা শ্ৰেষ্ঠ দিন হ'ব 2019 চনত। তুমি যেতিয়া মোৰ লগত কথা পাতি আছা এই মুহূৰ্তত, তোমাৰ মই চকুত দেখিবলৈ পাইছোঁ চকু পানী নিগৰি আহিছে। আৰু জুবিন গাৰ্গৰ দৰে এগৰাকী যুঁজাৰু ব্যক্তি যেতিয়া চকুত চকু পানী দেখোঁ, তেতিয়া মই ক'ম যে জুবিন গাৰ্গ সঁচাকৈ আৱেগিক সেই মুহূৰ্তটোত। নাই, ইটছ কল দ্য টিয়াৰ্ছ অফ ছেটিছফেকশ্যন। মানুহ হেপী হ'ব লাগে। মানুহ ধনী, জুবিন গাৰ্গে এনেকুৱা কিছুমান কাম কৰি, ধনী দুখীয়া এইবোৰ লৈ কোনো কনচেপ্টে নাই মোৰ। এটা জন লেননে এটা 5 বছৰ বয়সত লিখিছিলে এটা, মানে সেইটো আমাৰ হেৰিটো পায়, আমাৰ হোৱাটছআপ ক'ত ওলাইছে, বাট দেট ৱাজ, মোক মুভ কৰিলে গোটেই কথাটোৱে। যে জন লেননে 5 বছৰ বয়সত এইটো কথা কেনেকৈ ক'লে, যেতিয়া মানে সুধিছিলে টিচাৰ্ছবিলাকে যে তই হোৱাট ইউ ৱান্ট টু বি ইন লাইফ। চবেই লিখিছে, ডাক্তৰ লিখিছে, কোনোবাই ইঞ্জিনিয়াৰ লিখিছে, কোনোবাই পাইলট লিখিছে, কিবা লিখিছে। জন লেননে লিখিছে আই ৱান্ট টু বি হেপী। সেইটোতে ডাঙৰ কথা নাই, কিন্তু মানে যিয়ে নোপোৱা তুমি, যিমানে ডাঙৰ যদি হেপী নহয়, ইউ আৰ ডেড। জুবিনে এই মঞ্চত এই মুহূৰ্তত সেইটো চকুত মই চকু পানী দেখিছোঁ, কিন্তু সেই চকু পানীৰ আঁৰত জুবিনৰ এটা সুখী জীৱন আছে। জুবিনে সুখী লাভ কৰিছিল, সন্তুষ্টি লাভ কৰিছিল। I'm always happy. মোৰ বিকজ মই এওঁলোকক লৈ হেপী। মোৰ নিজৰ কাৰণে মই একো নালাগে মোৰ, বাট কিবা এটা যে কৰিব পাৰিছোঁ তাইৰ কাৰণে, সেই কথাটোৱে মোক মানে মোক এটা ঝাটকা দিলে যে আপোনাক মই নেদেখাকৈ মৰি যাম নেকি। এই আচলতে জুবিনৰ আনন্দৰ চকু পানী। সেইটো মোৰ চেলেঞ্জ হৈ গ'ল। হ'ল তই কিয় নেদেখিবি। তাই মানে মাজত অন্ধ হোৱা, সৰুৰ পৰা যিবিলাক অন্ধ, তেওঁলোকৰ চকু ঠিক কৰি লাভ নাই। সেইটো বহুতে ট্ৰাই কৰে, কিন্তু সেইটো ৰেটিনাটো বেয়া হয়, সেইটো নোৱাৰি। চ' তাইৰ মাজত যেতিয়া হৈছে, সেইটো মই জানো যে ঠিক কৰিব পাৰি।